সহযোগ কৰিছে প্ৰতিটো দিনৰ প্ৰস্তুতি। বহুদিন কাপোৰ কিনা নাই, কিনো নেকি? ব্ৰেণ্ডেড চাৰ্ট এটা ল'লে 1000 মান যাব। গ'লে যাওক, পইচা কিয় ঘটিছো? দৰমহা পাইছো, বিহু ফাংচন কৰি পইচা পাইছো, এনজয় ইয়া। ৰ'বচোন, কিনিনো কৰিম কি? পুলিচে ইউনিফৰ্মৰ বাহিৰে বেলেগ কাপোৰ পিন্ধিবলৈ টাইম পাওঁ জানো? নাই, নালাগে যা। এফালে আহক। অথনিৰ পৰা ইয়াত কি অহা যোৱা কৰি আছে? এই চাৰ্ট এটা উঠাম বুলি ভাবিছিলো, কিন্তু নুঠাও। কিয়? ছাৰ, পুলিচৰ গাত বস্ত্ৰ, ভগৱানৰ সাও আছে। কি বস্ত্ৰত ভগৱানৰ সাও আছে? পুলিচে ইউনিফৰ্মৰ বাহিৰে বেলেগ কাপোৰ পিন্ধিব পাৰো জানো? সেয়া ভগৱানৰে সাও নহল জানো? কিনক হে, প্ৰগ্ৰেম কৰি ইমান সোপা টকা পাইছে দেখোন। পোৱাত পাইছো বাৰু। হেৰি নহয়, টকা 1000 দিব পাৰিব নেকি? 500 টকা দুটা দিলে হ'ব? হ'ব। বৰ কষ্টৰ পইচা ছাৰ, ৰাতি টোপনি ক্ষতি কৰি কৰি ঘটিছো। তেজ আছে মোৰ। মই দিবলৈ ভাল পাওঁ, কিন্তু খুজিবলৈ টান পাওঁ। সময়ত ঘূৰাই দিলে ভাল লাগে আৰু মোৰ। মই তাৰ মানে ঘূৰাই নিদিম? নাই, আপোনাক কোৱা নাই, মানে কিছুমান মানুহ পাইছো, মানে কথাটো কলো। এই খাটনিয়াৰ মোহন ক'ত আছে গম পাই নেকি? কিয়? তাকতো আপুনি প্ৰগ্ৰেমৰ পইচা কেইটা নিদিলে। দিম। এইকেইটাকে দি আহো আৰু। এইটো বেয়া কাম কৰিলে, কিন্তু মই এইবিলাক তেজ আছে মোৰ। ছাৰ, ডিউটিয়ে নকৰো, যা। এই ছোৱালী, কি কৈছা সোধক। কি? মই ইয়াত কিয় এলোকে আছো সোধক। কিয় আছা? মোৰ বহুত তেজ হৈ আছো চা, এটা সোধক। কৈছা নুসুধে চা। কি কিয় তেজ হৈ আছে সোধক। মোহন, ইয়াৰ পৰা যোৱাচোন। আজি মোৰ পৰীক্ষা ৰিজাল্ট দিব চা। পৰীক্ষা কিহৰ ৰিজাল্ট দিছে সোধক। এজনীয়ে ভিতৰত মূৰটো খাইছে, এতিয়া তই খাব আহিছ? পাগলৰ লগত সংগ হৈছে মোৰ। আজি মোৰ ৰিজাল্ট দিব কাৰণে। চুপ। তুমি মনটো আৰু বিবেকৰ কথা বুলি ক'লেতো মই ডাইৰেক্ট ল'ৰা কথা বুলিয়ে ভাবিম ন। আচ্ছা বাবা, আমাৰ ভুল হৈছে। এইবাৰৰ পৰা তোমাক কিবা এটা হ'লে আমি ডিটেইলছত বুজাই দিম, হ'ব না? হ'ব বাৰু, কিন্তু তুমি কি মনটো আৰু বিবেকৰ কথা শুনা কথা ক'লা? মানে তুমি যেতিয়া হতাশটা বাবা, তেতিয়া মনটোক বেছি গুৰুত্ব দিয়া না বিবেকক? মই জানো কাক গুৰুত্ব দিওঁ, এনেকে কথা ভাবি পোৱা নাইতো মই। তুমিও যে মানুহ আৰু না, সঁচাকে। দেহা বাঘে গুজৰা দি গুজৰি চাইছে কিয়? কি হৈছে অ মোহন? আৰে কি সুধিছো শুনিছানে নাই তুমি? তেজ হৈছে দুচি, বিৰাট তেজ হৈছে। ইয়াৰ আকৌ কি টেনচন হ'ল? তাৰ কথা বাদ দিয়া, পিছে তোমাৰ কথাটো কোৱা। আমাৰ কি কথা? মনটো আৰু বিবেক যাব বচোন। কি হ'ল? পা পিতাই যে ইমান দুখ হৈছে, মোৰ ওচৰত থাকিবতো নোৱাৰিছে, কিন্তু সন্তান এটাতো দিব পাৰিছে। মই কেনেকে সন্তানটো দিমগে তোমাক? তেনেকে দিয়ক, লাগিলে মনৰ ভিতৰৰ পৰা দিয়ক, সন্তান এটা দিয়ক। মতা মানুহে সন্তান দিব পাৰে? দুখৰ সময়ত বুজোৱা কথা কৈছো। এই ৰাম পাগলো তই, সেইটো শান্ত না। মই পাগলে হৈছে আজি, ইজালে মোক আগলা পাগলা কৈ দিছে। কি ৰিজাল্ট?
আজি মোৰ ৰিজাল্ট দিব যদি মই পাছ কৰিছো ওপৰলৈ উঠি যাম যদি মই ফেইল কৰিছো মই গুচি যাম এতিয়া মই কৈ যাম সঁচাই পাগল হলা কাম মৰিলে কে পাগল হৈছো মই পৰীক্ষা ৰিজাল্টে পাগল কৰিছে তোমাৰনো আৰু কিয় টেনচন তোমাৰ কাৰণে তোমাৰ ব্ৰেইনৰ কিবা ছিগিলে নেকি তাৰ ছাৰ আমাৰ কিয় ব্ৰেইন ছিঙিব এইবিলাক যে মন বিবেক কিবা কিবি কৈ আছা আৰে হাসা কৈছো বিউটি আমাৰ বিবেকে এটা কথা হয় আৰু মনটোৱে বেলেগ এটা হয় এতিয়া কোনটো মানি লওঁ আমি ডিসিশন ল'ব পৰা নাই কি কথাটোনো বিটিবা চাহ ক'বালৈ গ'ল নেকি অথনিতে গ'ল নাজানো থেংক গড মই যে ভয়ে ভয়ে আহিছো বুজিছে কিয় দেৰিকে আহিছো আজি দেৰি কিয় হ'ল বা কেলে আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া নাই হাই ছেকেণ্ডেৰী ৰিজাল্টত তোৰ কিহৰ ডিউটিডাল ওলালে আমাৰ ভাড়া ঘৰৰ মালিকৰ জীয়েকে পৰীক্ষা দিছিল নহয় সেই ৰিজাল্টৰ টেনচনতে ডিউটি কথা পাহৰিলো এই কোনোবাই ফেইল কৰিলে নেকি নেজান দে পাকলি আই প্ৰাউড অফ ইউ মোহন মই ৰিজাল্টত পাছ কৰিছো পাছ বহুত ভালকে পাছ কৰিছ 600 নম্বৰৰ কাৰণে ষ্টেণ্ড কৰা নাই মাথা বেয়া হৈ গৈছে মই এতিয়া কি কৰিম মজা বনি গলি শুন মই চাই থাকোতে তই বনি গলি মোৰ ৰিজাল্টে মোক আজি বনাই দিছে চা চবকে মিঠাই খুৱাই দে পকেটত পইচা আছে হা নাই নেকি চা মোৰ পকেটত নহয় তোৰ পকেটত পইচা আছে আছে বহুত পইচা আছে আন ময়ো দিছো মিঠাই লৈ আন চবকে মিঠাই খুৱাই দে যা মোহনে যেন ৰিজাল্টৰ কাৰণে পইচা খৰচ কৰিবই মোৰ কাৰণে যেন সন্ধিয়া মিঠাই হাফ এটা লৈ আনিবি মিঠাই হাফ লৈ যাম চা আপুনি মনত পেলাই দিছে পইচা খৰচ কৰিবই চা প্ৰাউড অফ ইউ বাৰাগড়ৰ মালিকৰ জীয়েকৰ ৰিজাল্ট দিব তাত তোৰ ইমান টেনচন ল'ব লগা কি হৈছে আৰে মোৰ বাৰু টেনচন হ'লেই কিন্তু তোমাৰ কিয় টেনচন আছে হঠাৎ ডাইভাৰ্ট নাকৰিবি তোমাৰ অলপ বেছি হৈছে দে কিন্তু সুস্মিতা তুইহে বেছি কৰি আছা হনুমান কিয়ৰ কাৰণে তই মালিকৰ জীয়েকৰ ইমান টেনচন ল'বি লমে তোমাৰ কি হ'ল লবি কিয়ৰ কাৰণে গালি শুনিবলৈ মন গৈছে নেকি নে বেয়া কথা শুনিবলৈ মন গৈছে সেইটো আমাৰ এনসাৰ নহয় আমাক আমাৰ উত্তৰ লাগে বেছি কথা কোৱা তুমি সুস্মিতা তুমি কাৰ কথা কৈ আছা কি হৈছে পাগল হ'ল কিছুমান ই কোন পাগল হোৱা কথা ক'লে নাজানো কাৰ কথা পাগল হয় আমি যেন একো নেজানোহে মিঠাই খোৱা মিঠাই খোৱা কিহৰ মিঠাই আগতে ক মই পৰীক্ষাত পাছ কৰিছো কেতিয়া পৰীক্ষাত পাছ কৰিলি পৰীক্ষা দিলি কেতিয়া ৰিজাল্ট দিলে কেতিয়া মায়ে 10 পৰীক্ষা ৰিজাল্ট দিয়া আগতে এটা প্ৰশ্ন কৈছা ৰিজাল্ট দিয়া পিছতে এটা প্ৰশ্ন কৈছা মিঠাই খালে খোৱা নহলে মই নিজে খাই দিছো বহুত মানুহ মিঠাই খাব লাগে আছে বোৱাৰী এইটো মিঠাই নিদিলে দেখোন এইটো মানে যিকণ আছিলে সেইকণো গ'ল পাগলটো আজি তাৰ ৰিজাল্ট দিছে বুলি বেঙেনাডাল দি দিলে চাচোন সেই কি মুখ্য হেৰ পৰীক্ষা দিছে নে নাই সেই নিজেই নেজানে তাৰ মূৰত ঘিউ আছে নে ডালদা আছে তাকনো তেনেকুৱা কৰিব লাগে নে নাপায় দে নাই পায় তাক কৰিলে একো নহয় তাৰ কাৰণে 1000 টকা বটিয়াইছো মই কিয় সেইবিলাক বহুত কথা মুঠতে সি কিবা খুৱাবলৈ আহিলে খাবি বিশেষকে মিঠাই মুঠতে ফুল পাঞ্জাব বডি ট্ৰাক লুট দি দিবি চকা বেয়া হলে মই আছো নহয় জেকডাল এচাইড দাঙি থৈ দিম বেচাটোৱে এতিয়া কাক বা মিঠাই খুৱাই আছেগে মোৰ চুগাৰ হয় বুলি ভয় উশাহ বন্ধ হৈ যাব নাখাওঁ মই উশাহ বন্ধ হৈছে আজি মোৰ ৰিজাল্টৰ কাৰণে আপুনি মজা যদি মই যাকছো খাবলৈ পোৱা যেন পাই আছে মালিকৰ ঘৰত জীয়েকৰ ৰিজাল্ট দিব তাৰ টেনচন হৈছে সম্পূৰ্ণ অকল যেন জীয়েকে পাছ নকৰিছে পিতেকেও পাছ কৰিছে এইটো পিতেকৰ কথা কৈছে কি জগৰ মিঠাই কৈছে মাত্ৰ মিঠাইহে ওলাইছে এজেঞ্চি তিতাহে ওলাইছে মিঠাই কেনেকুৱা আছে মিঠাইটো আছে বুলুং নতুন ৰচিদ বহি আহিছে দেই হেলমেট নিপিন্ধা মানুহ পালেই ধৰিবি অকে মই আপোনাক গোটেইখন পিঠা আগলা পাগলা হৈ আছো মই মিঠাই খাবলৈ নিজে আগলা পাগলা হৈ আছো মিঠাই আনিছো ল দেহা আমাৰ মিঠাই মোহনে যেন মিঠাই খুৱাবই আস্তা পদিলে যিমান মানুহ আছে মই চবকে মিঠাই খুৱাই আহি আছো এইটো বাদুলিয়ে খোৱা নে গাধা নাই যে নহয় চা কিয় সুধিছে নহয় নিপা বায়েৰে চলি আছে নহয় মানুহে খোৱা চা দেহা পইচা চব শেষ কৰি পেলালা নি আকৌ তুমি এফালৰ পৰা চব কিনি পইচা চাফা খালি 500 টকা এটা বাকী আছে আৰু এইটো কেকে চাও কিয় মিঠাই হাত তই নে পৰীক্ষা কেতিয়া দিছিলি মনত আছে নহয় মই পৰীক্ষা
কেতিয়া দিছিলো মই পৰীক্ষাটো কেতিয়া দিছিলো গম নাপাওঁ নহয় মই পৰীক্ষা মই এনে জন্ম হৈছো 91-94 পণ্ডিত তই পৰীক্ষাই দিয়া নাই তেতিয়াহ'লে মই পৰীক্ষা কেনেকে পাছ কৰিছো কেনেকে পাছ কৰিছো কেনেকে কৰিলি তাকে পৰীক্ষা নিদিলে হ'বলা মানুহ পাছ কৰিব পাৰে তেতিয়াহ'লে মই মিঠাই কিয় খুৱাইছো তুমি মৰম লগা জধা মূৰ্খ এটা যে পইচা মই কিন্তু তাকে কনফেছ মাৰি আছো মইতো পবিতা আম্বানী পৰীক্ষাটো দিয়া কথাহে আছে পিছত দিয়া নহ'ল নহয় কিন্তু বহুত বছৰ আগতে মই স্কুল এখনলৈ মই এমএত নাম লগাবলৈ গৈছিলো LP মই ভাবিছো মই তেতিয়া পৰীক্ষা এটা দিছো ৰিজাল্টটো এতিয়া ওলাইছে নেকি বাৰু না সেইটো মই গম নাপাওঁ কিন্তু এতিয়া মই তোক বেঙেনাহে দিলো এতিয়া 1000 টকা তই পাৱ যে চাই মোৰ পানী তোক দি দিলে বস্তু ভাগ অনাই দিলো আৰু মিঠাইত 500 হাফ মিঠাইত ৰাতিলে 500 বহিম জধা মোক কয় যে মই জধা মোক কৈ আছো বাদ দিয়া হ'ব দিয়া আমাৰ যে মণিপুৰ মিঠাই নাখাওঁ বুলি কৈছে মই জোকে খুৱাইছো আমাৰ পপক কৈছা মিঠাই নাখাই যে মই জোকে ভৰাই দিছো মিঠাই কালত লাগিয়ে আছে মই কৈছো ল'ৰা এটা ইমান দিনৰ মই ডেচা বিয়ালিছো যে মিঠাই খা মই পেট ভৰাই খৰচ কৰিছো দুচি পাপ পলোৱাই এইবাৰ দৰমহা পালে কিবা এটা মিলাবা হা কিয় মই চব পিনি লছ মাৰিছো মিঠাইটো গৈছে বিহু চু পইচাও গৈছে দেহি হ'ব কিবা এটা মিলাবা হা বিহু চু তুমি মই কৰিম জমাম দুইটাই পালি এতিয়া পালি যিসকল প্ৰশিক্ষাৰ্থীয়ে সুন্দৰ ৰিজাল্ট কৰিছে তেখেতসকলক বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা শুভকামনা জনালো আৰু যিসকলে ফেইল কৰিছে তেখেতসকলক আমি উৎসাহ দিছো অহা বছৰলৈ যেন তেওঁলোকে আকৌ ভাল কৰে আপোনাকো শুভকামনা এটা জনাম কেনেকে আচাইছা গেটৰ ওচৰ পাইছে আপোনাৰ 1000 টকা বেঙেনা কথা কৈছো শুভকামনা এটা জনাম 12 পূজা আৰু তেজপুৰত চোৱা আছে কৰিবিনে সেইটো জনাই দে নকওঁ চা মই যদি মিঠাই হাফ খাবলৈ এৰি দিওঁ এইটো পইচা মিলাইছে বাকী মিঠাই পইচা দিয়ক দিম কেতিয়া এতিয়া দিয়ক তেতিয়া কেতিয়া শুভকামনা জনাম নহয় আচাইছে মই জনাম মইনা বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিছে প্ৰতিটো দিনৰ প্ৰস্তুতি
বহুদিন কাপোৰ কিনা নাই, কিনো নেকি? ব্ৰেণ্ডেড চাৰ্ট এটা ল'লে 1000 মান যাব। গ'লে যাওক, পইচা কিয় ঘটিছো? দৰমহা পাইছো, বিহু ফাংচন কৰি পইচা পাইছো, এনজয় ইয়া। ৰ'বচোন, কিনিনো কৰিম কি? পুলিচে ইউনিফৰ্মৰ বাহিৰে বেলেগ কাপোৰ পিন্ধিবলৈ টাইম পাওঁ জানো? নাই, নালাগে যা। এফালে হওক। অথনিৰ পৰা ইয়াত কি অহা যোৱা কৰি আছে? এই চাৰ্ট এটা উঠাম বুলি ভাবিছিলো, কিন্তু নুঠাও। কিয়? ছাৰ, পুলিচৰ গাত বস্ত্ৰ, ভগৱানৰ সাও আছে। কি বস্ত্ৰত ভগৱানৰ সাও আছে? পুলিচে ইউনিফৰ্মৰ বাহিৰে বেলেগ কাপোৰ পিন্ধিব পাৰো জানো? সেয়া ভগৱানৰে সাও নহল জানো? এই কিনকহে প্ৰগ্ৰেম কৰি ইমান সোপা টকা পাইছে দেখোন। পোৱাত পাইছো আৰু। এই হেৰি নহয়, টকা 1000 দিব পাৰিব নেকি? 500 টকা দুটা দিলে হ'ব? হ'ব। বৰ কষ্টৰ পইচা ছাৰ, ৰাতি টোপনি ক্ষতি কৰি কৰি ঘটিছো। তেজ আছে মোৰ। মই দিবলৈ ভাল পাওঁ, কিন্তু খুজিবলৈ টান পাওঁ। সময়ত ঘূৰাই দিলে ভাল লাগে আৰু মোৰ। মই তাৰমানে ঘূৰাই নিদিম? নাই, আপোনাক কোৱা নাই, মানে কিছুমান মানুহ পাইছো, মানে কথাটো কলো। এই খাটনিয়াৰ মোহন ক'ত আছে গম পাই নেকি? কিয়? তাকতো আপুনি প্ৰগ্ৰেমৰ পইচা কেইটা নিদিলে। দিম। এইকেইটাকে দি আহো আৰু। এইটো বেয়া কাম কৰিলে, কিন্তু মই এইবিলাক তেজ আছে মোৰ। ছাৰ, ডিউটিয়ে নকৰো, যা। এই ছোৱালী, কি কৈছা সোধক। কি? মই ইয়াত কিয় এলোকে আছো সোধক। কিয় আছা? মোৰ বহুত টেনচন হৈ আছো চা, এতিয়া সোধক। কৈছা নুসুধে চা। কি কিয় টেনচন হৈ আছে সোধক। মোহন, ইয়াৰ পৰা যোৱাচোন। আজি মোৰ পৰীক্ষা ৰিজাল্ট দিব চা। পৰীক্ষা কিহৰ ৰিজাল্ট দিছে সোধক। এজনীয়ে ভিতৰ মূৰটো খাইছে, এতিয়া তই খাব আহিছ? পাগলৰ লগত সংগ হৈছে মোৰ। আজি মোৰ ৰিজাল্ট দিব কাৰণে। চুপ। তুমি মনটো আৰু বিবেকৰ কথা বুলি ক'লেতো মই ডাইৰেক্ট ৰৱা কথা বুলিয়ে ভাবিম ন। আচ্ছা বাবা, আমাৰ ভুল হৈছে। এইবাৰৰ পৰা তোমাক কিবা এটা হ'লে আমি ডিটেইলছত বুজাই দিম, হ'ব না? হ'ব বাৰু, কিন্তু তুমি কি মনটো আৰু বিবেকৰ কথা শুনা কথা ক'লা? মানে তুমি যেতিয়া হতাশটা বাবা, তেতিয়া মনটোক বেছি গুৰুত্ব দিয়া না বিবেকক? মই জানো কাক গুৰুত্ব দিওঁ, এনেকে কথা ভাবি পোৱা নাইতো মই। তুমিও যে মানুহ আৰু। না সঁচাকে। দেহা বাঘে গুজৰা দি গুজৰি চাইছে কিয়? কি হৈছে অ মোহন? আৰে কি সুধিছো শুনিছানে নাই তুমি? টেনচন হৈছে দুচি, বিৰাট টেনচন হৈছে। ইয়াৰ আকৌ কি টেনচন হ'ল? এই তাৰ কথা বাদ দিয়া, পিছে তোমাৰ কথাটো কোৱা। আমাৰ কি কথা? মনটো আৰু বিবেক যাব বচোন। কি হ'ল? পা পিতাই আজি ইমান দুখ হৈছে, মোৰ ওচৰত থাকিবতো নোৱাৰিছে, কিন্তু সন্তান এটাতো দিব পাৰিছে। এই মই কেনেকে সন্তানটো দিমগে তোমাক? তেনেকে দিয়ক, লাগিলে মনৰ ভিতৰৰ পৰা দিয়ক, সন্তান এটা দিয়ক। মতা মানুহে সন্তান দিব পাৰে? এই দুখৰ সময়ত বুজোৱা কথা কৈছো। এই ৰাম পাগলো তই, সেইটো শান্ত না। এই মই পাগলে হৈছে, আজি ইজালে মোক পাগলা কৈ দিছে। কি ৰিজাল্ট? আজি মোৰ ৰিজাল্ট দিব। যদি মই পাছ কৰিছো ওপৰলৈ উঠি যাম, যদি মই ফেইল কৰিছো মই গুচি যাম। এতিয়া মই কৈ যাম। অ' সঁচাই পাগল হলা, কামুৰিলে।
পাগল হৈছো মই পৰীক্ষা ৰিজাল্টে পাগল কৰিছে তোমাৰনো আৰু কিয় টেনচন তোমাৰ কাৰণে তোমাৰ ব্ৰেইনৰ কিবা ছিগিলে নেকি তাৰ ছাৰ আমাৰ কিয় ব্ৰেইন ছিঙিব এইবিলাক যে মন বিবেক কিবা কিবি কৈ আছা আৰে হাঁচা কৈছো বিউটি আমাৰ বিবেকে এটা কথা হয় আৰু মনটোৱে বেলেগ এটা হয় এতিয়া কোনটো মানি লওঁ আমি ডিচিশ্যন ল'ব পৰা নাই কি কথাটোনো অ বিউটি ক'বালে গ'ল নেকি অথনিতে গ'ল নাজানো থেংক গড মই যে ভয়ে ভয়ে আহিছো বুজিছে কিয় দেৰিকে আহিছো যে আজি দেৰি কিয় হ'ল বা কেলে আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া নাই হাই ছেকেণ্ডেৰী ৰিজাল্টত তোৰ কিহৰ ডিউটিডাল ওলালে আমাৰ ভাড়া ঘৰৰ মালিকৰ জীয়েকে পৰীক্ষা দিছিল নহয় সেই ৰিজাল্টৰ টেনচনতে ডিউটিৰ কথা পাহৰিলো এই কোনোবাই ফেইল কৰিলে নেকি নাজান দে পাকলি আই প্ৰাউড অফ ইউ মোহন মই ৰিজাল্টত পাছ কৰিছো পাছ বহুত ভালকে পাছ কৰিছ 600 নম্বৰৰ কাৰণে ষ্টেণ্ড কৰা নাই মাথা বেয়া হৈ গৈছে মই এতিয়া কি কৰিম চা বনি গলি শুন মই চাই থাকোতে তই বনি গলি মোৰ ৰিজাল্টে মোক আজি বনাই দিছে চা চবকে মিঠাই খুৱাই দে পকেটত পইচা আছে হা নাই নেকি চা মোৰ পকেটত নহয় তোৰ পকেটত পইচা আছে আছে বহুত পইচা আছে আন ময়ো দিছো মিঠাই লৈ আন চবকে মিঠাই খুৱাই দে যা মোহনে যেন ৰিজাল্টৰ কাৰণে পইচা খৰচ কৰিবই মোৰ কাৰণে যেন সন্ধিয়া মিঠাই হাফ এটা লৈ আনিবি মিঠাই হাফ লৈ যাম চা চা। আপুনি মনত পেলাই দিছে হেই, পইচা খৰচ কৰিবই চা প্ৰাউড অফ ইউ